দেৱীজ ডিজাইনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এযোৰ খিচা চাদৰ মেখেলা লৈ আহিছোঁ, য'ত ফেব্ৰিক প্ৰিণ্ট কৰিছোঁ। ইয়াত দুটা কালাৰ, ৰঙা আৰু গুলপীয়া কালাৰ দুয়োটা সূতা মিক্স কৰি পেলাই দহিখিনি গুঠিছোঁ। নতুন ডিজাইনৰ চাদৰ মেখেলা বনাই আছোঁ। এইবোৰ ভিডিঅ' আহিব লাহে লাহে, সময় লাগে যিহেতু। লগতে আন কিছুমান কামো হাতত লৈছোঁ, কিন্তু তাৰ কাৰণে আপোনালোকৰ সহায়ৰ প্ৰয়োজন। চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহ প্ৰেৰণা যোগাব বুলি আশা কৰিলোঁ। লগতে বেল আইকনটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। এতিয়া আহকচোন চাওঁ চাদৰ মেখেলাযোৰ কেনেকৈ বনালোঁ। উকা খিচা কাপোৰযোৰত বিয়াৰ চিঠিৰ খামত থকা ফুল এপাহ লৈ কাঠ পেঞ্চিলৰ সহায়েৰে আঁকি লৈছোঁ আঁচলটোত, আৰু পাৰিটোত এপাহ এপাহকৈ দিছোঁ। ফুলপাহৰ মাজৰ ফুলটোত 3D গ্লিটাৰ আউটলাইনাৰ দিছোঁ, আৰু পাতকেই শিলাত লাইট গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিছোঁ। গোটেই পেইণ্টখিনি ৰাউণ্ড ব্ৰাছ 1 নম্বৰেৰে কৰিছোঁ। ফুলপাহ কৰিবলৈ ৰঙা আৰু বগা কালাৰ দুইটা মিক্স কৰি এটা পাতল গুলপীয়া কালাৰ উলিয়াই লৈছোঁ। গুলপীয়া কালাৰটোৰে ফুলপাহৰ তলৰ পৰা আধা অংশ দি দিছোঁ, ওপৰৰ পিনে টানি। আৰু ঠিক তেনেকৈয়ে ওপৰৰ অংশৰ পৰা তল অংশলৈকে ৰঙা ৰঙেৰে শ্বেডিং কৰি দিছোঁ। এনেকৈ গোটেই ফুলকেইটা কৰিছোঁ। গোটেই ফুলখিনি কমপ্লিট হোৱাৰ পিছত এইখন হৈছে মেখেলা। মেখেলাখনৰ তলৰ অংশতে দিছোঁ, ওপৰৰ পিনে এইখন হৈছে চাদৰ। দুটা কালাৰে দহি গুঠিছোঁ। চাদৰখনৰো তল অংশত আঁচল অংশটোত ফুল দিছোঁ, পাৰিটোত এপাহ এপাহ ফুল দিছোঁ। চাদৰখনো সম্পূৰ্ণ কেনেকুৱা হৈছে জনাব। আগলৈ আকৌ নতুন নতুন ডিজাইনৰ সৈতে নতুন নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।